তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো আপোনালোকৰো ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, বেছিকৈ আবুল তাবুল বলকি নাথাকে আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ দাস। বন্ধুসকল, আজি আমি কোনো এটা টিকটক ভিডিঅ' বা গানৰ ওপৰত কথা নাপাতো। আজি আমি কথা পাতিম বলিউডৰ অভিনেতা স্বৰ্গীয় সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ওপৰত। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আজিৰ সভাখন। সুশান্ত সিং ৰাজপুতৰ বয়স আছিল মাত্ৰ 34 বছৰ আৰু তেওঁ এই 34 বছৰ বয়সতে আমাক এৰি তেওঁ স্বৰ্গবিমুখে যাত্ৰা কৰিলে। কিন্তু বন্ধুসকল, বহুতে প্ৰশ্ন উত্থাপিত কৰিছে যে এইটো এটা আত্মহত্যা নহয়, এইটো এটা ষড়যন্ত্ৰ হয়। কি এইটো সত্য কথা? এইটো এটা আত্মহত্যা নে ষড়যন্ত্ৰ? এইটো জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। तुझमें खोया रहूं मैं, मुझमें खोई रहे तू, खुद को ढूंढ लेंगे फिर कभी। বন্ধুসকল, জানিব পৰা মতে সুশান্ত সিং ৰাজপুতে এটা ডিপ্ৰেছনত ভুগি আছিল আৰু সেই কথা গম পোৱাৰ পিছত মুম্বাই পুলিচ প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু গৃহ মন্ত্ৰালয়ে কথা দিছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত খুব ভালদৰে কৰা হ'ব। যদিহে তেওঁক কোনোবাই ষড়যন্ত্ৰ কৰি আমাৰ পৰা আঁতৰাই নিছে, তেওঁক উচিত শাস্তি প্ৰদান কৰা হ'ব। কিন্তু বন্ধুসকল, আপোনালোকে এইটো কি ক'ব? সুশান্ত সিং ৰাজপুতক ষড়যন্ত্ৰ কৰি আমাৰ পৰা আঁতৰাই নিয়া হৈছিল নে তেওঁ নিজৰে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল? কিন্তু বন্ধুসকল, আমি জানিব পৰা মতে তেওঁ পোষ্টমৰ্টম কৰা হৈছিল আৰু তেওঁ পোষ্টমৰ্টম কৰিছিল মুম্বাইৰ জুহুত উপস্থিত কুকুট হাস্পতালত। আৰু তেওঁ পোষ্টমৰ্টম ৰিপৰ্টত এটা ওলাল যে তেওঁ আত্মহত্যা কৰা হৈছিল। কোনো ধৰণৰ ড্ৰাগছৰ চিহ্ন তেওঁ গাত পোৱা যোৱা নাছিল। কিন্তু বন্ধুসকল, তেওঁ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকল দাবী কৰে যে এইটো এটা আত্মহত্যা নহয়, এইটো এটা ষড়যন্ত্ৰ হয় তেওঁক আমাৰ বজাৰ পৰা কাঢ়ি নিবলৈ। কিন্তু বন্ধুসকল, এটা ভাল খবৰ, কিয়নো এইটো কথা পুলিচ প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ তেওঁ তদন্ত আৰম্ভ কৰি আছে। যদিহে তেওঁক আত্মহত্যা কৰা নাই বা কোনোবাই ষড়যন্ত্ৰ কৰিছে, তেন্তে তেওঁক উচিত শাস্তি প্ৰদান কৰা হ'ব। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ চেনেলটো আজি নতুনভাৱে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এটা কথা, আপোনালোকৰ মতে কি হ'ব পাৰে? এইটো এটা আত্মহত্যা নে এটা ষড়যন্ত্ৰ? গতিকে প্লিজ কমেণ্ট বক্সত জনাব। গতিকে বন্ধুসকল, আজিলৈ এৰিলোঁ। ধন্যবাদ। জয় আই অসম।